সাবস্ক্ৰাইব কৰক অনুভৱৰ দলিচা চেনেলটো আৰু এনে ধৰণৰ নতুন ভিডিঅ' চাবলৈ প্ৰেছ কৰক বেল আইকন ধন্যবাদ নমস্কাৰ ৰবা মই কম আজি নালাগে মই কম তুমি যোৱা আজি মই কম নমস্কাৰ বন্ধুসকল আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আপোনালোকে দেখিলে এই ডাবল ৰোল ভিডিঅ'টো আপোনালোকৰ মোবাইলতো এই ভিডিঅ'টো কৰিব পাৰিব আহক জানো আহক এই ভিডিঅ'টো কেনেকৈ কৰে বলক মোবাইল স্ক্ৰীনলৈ এই ভিডিঅ'টো কেনেকৈ বনায় জানো আহক আপোনালোক সকলোৱে জানে এন্ড্ৰইডৰ পপুলাৰ ভিডিঅ' এডিটিং এপ হৈছে কাইনমাষ্টাৰ গতিকে কাইনমাষ্টাৰটো ওপেন কৰি লওক প্লাছ চিম্বলটোত ক্লিক কৰি 16:9 ৰেচিঅ'টো সিলেক্ট কৰি ল'ব এতিয়া ইয়াত থকা মিডিয়াত ক্লিক কৰি আপুনি ৰেকৰ্ড কৰি থোৱা ভিডিঅ'টো ওপেন কৰি ল'ব আমি দুটা বেলেগ ভিডিঅ' ৰেকৰ্ড কৰি থব লাগিব যেটো ভিডিঅ' প্ৰথমে ৰেকৰ্ড কৰিছিলো সেই ভিডিঅ'টো ওপেন কৰি ললো যিখিনিৰ পৰা ডায়লগ আৰম্ভ কৰিছে সেইখিনিৰ পৰা শেষলৈকে আমি ভিডিঅ'টো মিলাই ললো এডিটিং পাৰ্টটো অলপ বহল কৰি ললো যাতে এডিটিং কৰাত সুবিধা হয় এতিয়া লেয়াৰত ক্লিক কৰি আৰু মিডিয়াত ক্লিক কৰি সেই দ্বিতীয়বাৰ ৰেকৰ্ড কৰি থোৱা ভিডিঅ'টো যেটো বেলেগ টি-শাৰ্ট পিন্ধি ৰেকৰ্ড কৰা হৈছিল সেই ভিডিঅ'টো ওপেন কৰি ললো এতিয়া ভিডিঅ'টো মিলাই ল'ব লাগিব ইমানে ডাঙৰ কৰিব লাগিব যিমান আগৰ ভিডিঅ'টো হয় এতিয়া ক্ৰপিঙত ক্লিক কৰি ভিডিঅ'টো অলপ ক্ৰপ কৰি লওক যাতে আগৰ ভিডিঅ'টো ভালকৈ দেখা পায় এতিয়া আলফা অপেচিটিত ক্লিক কৰি অপেচিটিটো অলপ কমাই লওক যাতে ভিডিঅ'টো ভালকৈ মিলাব পাৰি প্ৰথম লেয়াৰত থকা ভিডিঅ'টো জুম কৰি মিলাই লওক যাতে দ্বিতীয় লেয়াৰত থকা ভিডিঅ'টোৰ সৈতে সমানে মিলি যায় মোৰ বেছিকৈ ক্ৰপ হোৱা নাছিলে হাতলৈকে আহি আছিল প্ৰথম লেয়াৰত থকা ভিডিঅ'টো গতিকে আকৌ অলপ ক্ৰপ কৰি ললো এতিয়া আলফা অপেচিটিত যাই অপেচিটিটো আকৌ বঢ়াই ললো 100% কৰি ললো এতিয়া ৰেডি আমাৰ ডাবল ৰোল ভিডিঅ' ভিডিঅ'টো আপোনাক যিখিনি লৈ লাগে সেইখিনি লৈ ট্ৰিম কৰি মিলাই লওক এতিয়া শ্বেয়াৰ অপশ্যনটোত ক্লিক কৰি ভিডিঅ'টো এক্সপোৰ্ট কৰি লওক এতিয়া প্লে কৰি চাও আহক ভিডিঅ'টো কেনেকুৱা হৈছে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কমেন্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে